মানে ইমানে ৰাতি হৈ গ'ল হেল্ল' গাইজ আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি ধুনীয়াকৈ ওলাই আহিলোঁ আৰু এতিয়া বাইহঁতৰ ঘৰলৈ যাম এইফালে আছে চবেই ধুনীয়াকৈ ওলাই লৈছে আপোনালোকে চাই থাকিব আৰু মজা মজা জেগা দেখাই আছোঁ আপোনালোকক ক'ত যাম আপোনালোকে হয়তো থাম্বনেইলত চাই গমেই পাইছে আৰু এইফালে আছে আমাৰ ধুনু গাইজ আকাশখন চাওকচোন কি ধুনীয়া হৈছে আজি ন আমি ধুনীয়াকৈ চেঞ্জ কৰি ল'লোঁ মানে কিবা এটা নিমিলা লাগিছিলে সেইকাৰণে ফটলা গাইৰ লগত বহি ল'লোঁ আৰু এইফালে বাই আৰু ভিনি উঠি ল'লে আৰু এতিয়া বিন্দাছ যাই থাকোঁ আৰু আহি পাই গ'লোঁ ডেকাপামৰ ওচৰতে আৰু ভিনিয়ে আধা ৰাস্তাতে ৰখালে যে কিবা পাত ছিঙি লৈ যায় কি পাত ছিঙিছে সিয়ে জানে আৰু কি ছিঙিছে এইবিলাক এইটো পাত হয় আমি নেপালী সমাজত এইটো ইয়াক পূজা আৰু বিয়াত বা যিকোনো কামত কপৰা বুলি বস্তু এটা বনোৱা যায় মানে ডিছ নিচিনা তেনেকৈ খোৱা বোৱা বস্তু ডিছ নিজে জানো নেপালী সমাজত এইটো বনাই মানে এই পাতৰ পৰা বনোৱা যায় দেই এইটো আমাৰ কালচাৰেল বস্তু মানে ঠিক আছে তেন্তে দেখাই আছোঁ আপোনালোকক ধুনু আজি ক'ত যাম আমি অঁ কি খোৱাবি মোক আজি হাঁহ খোৱাবি অঁ মজা এইখনে হৈছে চিমেণ্ট দলং আৰু গৈ আছোঁ আমি লাহে লাহেকৈ ৱাও গাইজ পাহাৰ চাওক ওচৰতে পাহাৰ কি ধুনীয়া পৰিৱেশ এনেকুৱা মজা মজা গুলি জুই একদম কৈছোঁ নহয় এমাজিং ধুনীয়াকৈ গৈ আছোঁ আৰু আমাৰ নিৰ্মল শইকীয়াই গান এটা গাই শুনাব আৰু গাই দিয়া এটা গান सच नाची मैंने छट के नहीं जाना कदी लंबी रातें तेरी खौफ तो दिखाना कदी झूठे बातें सही दिल से निभाना कदी जाने मेरे গৈ আছোঁ বেছি দূৰ নাই আৰু পামগৈ আহি পালোঁ এইমাত্ৰ ডিমৌ বায়েৰ ঘৰত 20 minutes later ডিমুলৈ আহিছোঁ যেতিয়া ডিমু পাহাৰখন নেচালেতো নহ'বই সেইকাৰণে ওলাই লৈছোঁ দুইজনে এতিয়া যাওঁ আৰু চাই থাকিব কি কি দেখি পাওঁ কি দেখা সকলোখিনি দেখাই যাম আপোনালোকক আৰু এইফালে আমাৰ বাইকেই ষ্টাৰ্ট হোৱা নাই অঁ হৈ গ'ল মোমাইৰ গাড়ী টেনশ্যন নাই বহুত দিনৰ পৰা ভাবি আছিলোঁ ডিমু পাহাৰ আহিম আহি চাওঁ যে সঁচাকৈ খুব এটা ধুনীয়া পৰিৱেশ আৰু গোটেই সেউজীয়া পাহাৰে ভৰা তো মানে আমাৰ আজি অহাটো অকণমান দেৰি হ'ল দূৰ দূৰণিৰ পৰা ইয়াতে পিকনিক খাবলৈ আহি থাকে আজি আমাৰ অহাটো অকণমান দেৰি হ'ল সেইকাৰণে ক্লিয়াৰকৈ অহা নাই এনেই আহিছিলে লগত পূৰা এইবিলাক গোটেই জেগা সি চিনি পায় ইয়াৰে মানুহ পটককৈ গুচি গ'ল আৰু আমি দুইজনে আছোঁ ইয়াত এই কোনোবা যদি ধৰি লৈ যায় ইয়াৰ পৰা একো নাই টেনশ্যন নাই কি টেনশ্যন নাই ন ব'ল আগলৈকে যাওঁ আৰু দেখাই আছোঁ আপোনালোকক আৰু এতিয়া আমি একদম পাহাৰৰ কিনাৰলৈ গৈ আছোঁ আৰু এইফালে আমাৰ গাড়ী ফচি গ'ল ৰাস্তা গোটেই বৰষুণ দি এ ভাই বেয়া ফালিছোঁ দেখোন ষ্টাৰ্ট বুলি তো গাইজ চেহেৰা দেখিছে নাই আমাৰ কিবা ভূতৰ নিচিনাই লাগিছে মানে ইমানে ৰাতি হৈ গ'ল মানে ডিমু পাহাৰ চাব অহাটো ভালকৈ দেখি নাপালোঁ আহিলে আহিব লাগে দিনে পোহৰে আমি আহিছোঁ আকৌ একেবাৰে ৰাতি কি হ'ব আপোনালোকে এনেকৈ নাহিব দেই ৰাতিকালত তো এতিয়া বাই ঘৰত গৈ আছোঁ তাতে লগ পাম আপোনালোকক মোবাইলৰ চকুৱেতো দেখি পায় কিন্তু আমাৰ আকৌ সেই 12,000 13,000 টকীয়া মোবাইলটো আকৌ একোৱে দেখি নাপায় একদম নকবি আৰু দুখীয়া মানুহ উপায়ে নাই আহি পালোঁ বাহঁতৰ ঘৰত আৰু বায়েনো কি বনাইছে গৈ হৈ পাক ভিতৰলৈ কি বনাইছ হাঁহ মাংস চাওঁ চেহেৰাটো হাঁহি দিয়া এবাৰ ইছ বাহ লাজ কৰিছে চোৱা এইফালে হাঁহ মাংস এইফালে কোমোৰা চাওঁ হাঁহে আৰু কোমোৰাই খুব ধুনীয়াকৈ মিলে তো খাব লাগিব 20 minutes later ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ মানে মানুহ বহুত আছিলে লাজ লাগিলে লাজটো ক'ত লাগে মই নিজে নাজানো আকৌ মানে লাজ লাগি গ'ল মোৰ সেইকাৰণে
এতিয়া আৰু ৰখিবলৈ নাই, বহুত টোপনি লাগিছে। আকৌ লগ পাম নতুন ভিডিঅ'ত। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।